নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এই চেনেলত নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি থ'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আপোনালোক সকলোৱে অৱগত যে 2022 বৰ্ষত পদ্ম বঁটা প্ৰদান কৰা হ'ল আৰু এই 2022 বৰ্ষত মুঠ 128 গৰাকী ব্যক্তিলৈ পদ্ম বঁটা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত অসমৰ দুগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে আৰু অসমৰ শিক্ষাবিদ ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। সমাজকৰ্মী শকুন্তলা চৌধুৰীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। আৰু আমি সকলোৱে জানো যে হেলিকপ্টাৰ দুৰ্ঘটনাত আমাৰ জেনেৰেল বিপিন ৰাৱতৰ মৃত্যু হৈছে। জেনেৰেল বিপিন ৰাৱতক মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথক ৰাষ্ট্ৰপতি পুলিচ বঁটা প্ৰদান কৰা হয়। আপোনালোকক এনেধৰণৰ কুৱেশ্যন যিবোৰ অসমত হ'বলগীয়া পৰীক্ষা আছে সেইবোৰত কিন্তু এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে আপোনালোকে এইবোৰ নোট কৰি থ'ব। আপোনালোকৰ আহিব পাৰে যে ৰাষ্ট্ৰপতি পুলিচ বঁটা 2022 বৰ্ষত কোনে লাভ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথে। আৰু তেওঁক কৰ্মক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। তেওঁৰ উপৰিও বাকী 13 গৰাকী কনিষ্ঠবললৈ এই বঁটা প্ৰদান কৰা হয়। মেধাসম্পন্ন সেৱাৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়। তেওঁলোকৰ ভিতৰত শ্ৰী হৰেন তকবী, শ্ৰী শমিজ উদ্দিন, শ্ৰী নুৰুল ইছলাম, শ্ৰী অচ্যুত দত্ত, শ্ৰী সুনীল মিলি, শ্ৰী মুজামিল হক, মিছেছ ৰঞ্জুমণি শইকীয়া, শ্ৰী বিপুল বৰা, শ্ৰী হীৰেন হাজৰিকা, শ্ৰী বুলন গোহাঁই, শ্ৰী অলোক পল, শ্ৰী জগত তামাং, শ্ৰী জয়দীপ শৰ্মাক এই বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰে অৰ্থনীতি, ক্ৰীড়া, সংস্কৃতি, শিক্ষা আৰু লোকসেৱাত নিজস্ব কৰ্মসংস্কৃতিৰে উজ্বলি উঠা ব্যক্তিসকলক অসম গৌৰৱ, অসম সৌৰভ আৰু অসম বৈভৱ বঁটা প্ৰদান কৰিছে। আৰু এই বঁটা অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰি থাকিব। আৰু এই বঁটা প্ৰথমবাৰৰ বাবে 2022 বৰ্ষত প্ৰদান কৰা হৈছে। উদ্যোগপতি ৰতন নৱল টাটালৈ অসম বৈভৱ বঁটা আগবঢ়োৱা হয়। অসম চৰকাৰে ৰতন নৱল টাটালৈ অসম বৈভৱ বঁটা আগবঢ়ায়। মনোজ কুমাৰ বসুমতাৰীক অসম গৌৰৱ বঁটা প্ৰদান কৰে। আকাশজ্যোতি গগৈক অসম গৌৰৱ বঁটা প্ৰদান কৰে। ক্ৰীড়াবিদ খৰচিং তেৰাঙক অসম গৌৰৱ বঁটা প্ৰদান কৰে। উদ্যোগী ববী হাজৰিকাক অসম গৌৰৱ বঁটা প্ৰদান কৰে। মুনীন্দ্ৰ নাথ ন্যায়াতেক অসম গৌৰৱ বঁটা প্ৰদান কৰে। ডক্টৰ বসন্ত হাজৰিকাক অসম গৌৰৱ বঁটা প্ৰদান কৰে। শিপিনী হেমপ্ৰভা চুতীয়াক অসম গৌৰৱ বঁটা প্ৰদান কৰে। ANM নমিতা কলিতাক অসম গৌৰৱ বঁটা প্ৰদান কৰে। আশাকৰ্মী বাৰ্মিতা মনিনক অসম গৌৰৱ বঁটা প্ৰদান কৰে। আপোনালোকে অসম গৌৰৱ বঁটা কাক প্ৰদান কৰা হৈছে এইখিনি আপোনালোকে মনত ৰাখি থ'ব। অসমত হ'বলগীয়া আগন্তুক যিখিনি পৰীক্ষা আহি আছে তাত কিন্তু এনেধৰণৰ কুৱেশ্যন আহিব। গতিকে আপোনালোকে এইবোৰ মনত ৰাখি থ'ব। বন বিষয়া ধৰণীধৰ বড়োক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। উদ্যোগী কৌশিক বৰুৱাক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। অংগনবাড়ী কৰ্মী কল্পনা বড়োক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। ডক্টৰ আসিফ ইকবালক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। শিক্ষাবিদ ডক্টৰ কমলেন্দ্ৰ দেৱ ক্ৰুইক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। ডক্টৰ লক্ষ্মণন এছক
অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। শিক্ষাবিদ দীপক চান্দ জৈনক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। বক্সাৰ লাভলীনা বৰগোহাঁইক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। শিল্পী নীলপৱন বৰুৱাক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। আশা কৰোঁ আজি এই ভিডিঅ'টো আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেন্তে লগৰ বন্ধুবৰ্গৰ লগতো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব। কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু হ'বলগীয়া যিখিনি পৰীক্ষা আছে তাত কিন্তু অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে কুৱেশ্যন দেখিলে সেইখিনি আপোনালোকে নোট কৰি থ'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি থ'ব। আজিলৈ আহোঁ, ধন্যবাদ।